এইটো আছিলে 20 ডিচেম্বৰৰ ভিডিঅ' মানে 20 ডিচেম্বৰত মোৰ প্ৰিয় মানুহজনৰ জন্মদিন আছিলে আৰু যিহেতু কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা বাহিৰতে থাকে তো সেইটো কাৰণে মানে জন্মদিন বুলি তেনেকৈ আমাৰ মানে একেলগ হোৱা নাযায় বা লগ পোৱাও নাযায় তেনেকুৱাই হয় কিন্তু এইবাৰ ভাগ্যক্ৰমে ডিউটিৰ কাৰণে মানে গুৱাহাটীতে আহিছিলে আৰু যিহেতু মানে গুৱাহাটীৰ পৰা ঘৰৰ ডিষ্টেঞ্চটো ইমান বেছি নহয় 1 ঘণ্টাৰ ৰাস্তাত সেইটো কাৰণে ডিউটি শেষ কৰি গধূলি ঘৰত আহিম বুলি ক'লে আৰু মোৰো মনটো ভাল লাগিলে সেইটো কাৰণে মই যিহেতু সদায় বেলেগৰ কাৰণে কেক বনাই থাকোঁ আৰু সেয়ে ভাবিলোঁ আজি নিজৰ প্ৰিয় মানুহজনৰ কাৰণে এটা নিজৰ মতে কেক বনাম আৰু এই কেকটো বনাবলৈ মোৰ বহুত ইচ্ছা আছিলে কিন্তু অৰ্ডাৰত মানে কোনো তেনেকৈ বনাবলৈ কোৱা নাছিলে সেইটো কাৰণে মই আজি যিহেতু সুবিধা পাই গ'লোঁ আজি নিজেই মানে বনালোঁ আৰু তেওঁ মানে একেবাৰে গম পোৱা নাছিলে যে মই কেক বনাইছিলোঁ সেইটো কাৰণে অকণমান মই আগৰ ক্লিপখিনিত আপোনালোকক দেখালোৱে মানে যে ছাৰপ্ৰাইজ হিচাপত মানে দেখালোঁ কেকটো আৰু বহুত বেছি ভাল পাইছে আপোনালোকে ৰিয়েকশ্যন চাই গমেই পাইছে চাগে বহুত বেছি ভাল পাইছে কেকটো যিয়ে হওক মানে এনেই আৰু নিজৰ মাজতে অকণমান সময় আৰু অকণমান ফূৰ্তি কৰিলোঁ আৰু আমাৰ নিচিনা সাধাৰণ মানুহবিলাকৰ কাৰণে এই সৰু সৰু ফূৰ্তিবিলাকে বহুত মানে ডাঙৰ একোটা মানে স্মৃতি দি থৈ যায় আৰু এনেই অকণমান চকলেট পাৰফিউম তেনেকৈ দিলোঁ পাৰফিউম বহুত ভাল পায় মানে তো সেইটো কাৰণে পাৰফিউম দিলোঁ আৰু চকলেট দিলোঁ আৰু এনেকৈয়ে জন্মদিন বুলি নিজৰ কাৰণে নিজৰ মাজতে অকণমান সময় উলিয়াই ফূৰ্তি কৰিলোঁ আৰু আপোনালোকলৈও বহুত বহুত ধন্যবাদ কাৰণ ফেচবুক পেজত আপোনালোকে বহুত মানে জন্মদিনৰ শুভেচ্ছা জনাইছে আশীৰ্বাদ কৰিছে আৰু আপোনালোকৰ এই আশীৰ্বাদবিলাক আমাৰ কাৰণে সদায়ে কাম্য আৰু এয়া আছিলে কেকটো কেনেকুৱা লাগিছে জনাবচোন নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিলৈকে বাই বাই